পোনপ্ৰথমে আপোনালোক প্ৰতিজনলৈ ইউটিউব চেনেল ৰাইডৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে স্বাগতম, ওয়েলকাম। আমাৰ চেনেল যোগে নিয়মিতভাৱে পৰিয়ালকেন্দ্ৰিক তথ্যসমূহ ভিডিঅ'ৰ মাধ্যমেদি প্ৰদৰ্শন কৰা হয়। আপোনালোকে ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। গাড়ী বা মটৰচাইকেল চলাওঁতে চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা নীতি নিয়মসমূহ মানি চলাটো বাধ্যতামূলক। দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহন চলাওঁতে ছিট বেল্ট মাৰি লোৱা, ভৰিত জোতা পিন্ধা আদি বাধ্যতামূলক। ইয়াৰ উপৰিও পথত গাড়ী চলাওঁতে পৰিবহণ বিভাগে বিভিন্ন নীতি নিয়মসমূহ পথৰ দুয়োকাষে লগাই থোৱা বৰ্ডসমূহত সন্নিৱিষ্ট কৰি বিভিন্ন চিহ্নৰ সহায়ত পৰিচালনা কৰে। সেয়েহে এই চিহ্নসমূহৰ জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়। চূড়ান্ত অনুজ্ঞাপত্ৰ প্ৰদানৰ পাক মুহূৰ্তত এই চিহ্নসমূহৰ ওপৰত পৰীক্ষাও অনুষ্ঠিত কৰে। সেয়েহে যিসকলে লাৰ্ণাৰ লাইচেন্স পাই চূড়ান্ত অনুজ্ঞাপত্ৰ পোৱাৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবেও এই চিহ্নৰ জ্ঞান থকাটো প্ৰয়োজনীয়। গতিকে এই ভিডিঅ'টো অন্তলৈ চাই এই চিহ্নসমূহৰ জ্ঞান আহৰণ কৰক। প্ৰথমে আমি বাধ্যতামূলক চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ধৰক আপুনি ৰাস্তাৰে গাড়ী চলাই গৈ আছে, সন্মুখত তিনিআলি এটা আছে। হঠাৎ এই তিনিআলিৰ সন্মুখত আপুনি এই চিহ্নটো দেখিলে, তেতিয়া বুজিব লাগিব আপোনাক ৰ'ব দিছে, আৰু ৰৈ থকাৰ কিছু সময় পিছত দেখিলে এই চিহ্নটো আপোনাক দেখুৱাইছে, তেতিয়া বুজিব লাগিব আপোনাক যাবলৈ দিছে। ঠিক তেনেদৰে এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব বা জানিব লাগিব আপুনি যে সন্মুখৰ ফালে নো এণ্ট্ৰি আছে, গতিকে আপুনি যাব নোৱাৰে। তাৰপিছত এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব যে যোৱা পথটো খোলা আছে, কিন্তু এই পথেৰে মই উভতি আহিব নোৱাৰিম। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব অহা পথটো খোলা আছে, কিন্তু এইফালে যাব নোৱাৰিব। এই চিহ্নটো দেখিলে ভাবিব লাগিব এই পথটো দুয়োফালে বন্ধ আছে, অৰ্থাৎ যাবও নোৱাৰিব, আহিবও নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি জানিব লাগিব যে সকলো ধৰণৰ যান বাহনৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটোৱে বুজাব যে মালবাহী ট্ৰাক এই ৰাস্তাৰে যাব নোৱাৰে, প্ৰৱেশ নিষেধ আছে। এই চিহ্নটো দেখিলে আপুনি জানিব লাগিব যে এই পথেৰে গৰু গাড়ীৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব গৰু গাড়ী আৰু ঠেলা গাড়ীৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটোৱে বুজাব যে ঘোঁৰা গাড়ীৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটো দেখিলে বুজাব ঠেলা গাড়ীৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটোৱে বুজাব চাইকেলৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটো দেখিলে ভাবিব লাগিব যে এই পথেৰে পথাচাৰীৰ প্ৰৱেশ নিষেধ আছে। এই চিহ্নটো দেখিলে আপুনি বুজি পাব লাগিব সোঁফালেৰে গাড়ী ঘূৰোৱা নিষেধ। এই চিহ্নটো দেখিলে আপুনি বুজি পাব লাগিব বাওঁফালেৰে গাড়ী ঘূৰোৱা নিষেধ। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে ইউ আকৃতিৰ টাৰ্ণিং পইণ্ট লৈ গাড়ী ঘূৰাব নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব গাড়ীক অভাৰটেক কৰিব নোৱাৰিব, অৰ্থাৎ আপোনাৰ আগত গৈ থকা গাড়ীক পিছ পেলাই আপুনি আগলৈ যাব নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই চিহ্নটো যি ঠাইত আৰম্ভ হ'ব তাৰ পৰা হৰণ বজোৱা নিষেধ, গাড়ীৰ হৰণ বজাব নোৱাৰিব সেই অঞ্চলটোত। এই চিহ্নটো য'ত দেখিব তাত জানিব যে এই ঠাইত গাড়ী ৰখাব নোৱাৰিব, অৰ্থাৎ গাড়ী ৰখাই থ'ব নোৱাৰিব, নো পাৰ্কিং এৰিয়া বুলি জানিব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে গাড়ী ৰখোৱা বা গাড়ী ৰখাই থোৱা নিষেধ, অৰ্থাৎ গাড়ী ৰখাবও নোৱাৰিব আৰু গাড়ী ৰখাই বা স্থায়ীভাৱে থ'ব নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে গাড়ীৰ গতিবেগ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰতকৈ অধিক চলাব নোৱাৰিব। যি অঞ্চলত এই চিহ্নটো দেখিব তাৰ পৰা আপুনি গাড়ীৰ গতিবেগ 50 কিলোমিটাৰৰ ভিতৰত ৰাখিব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে আগৰ ফালে ৰাস্তা সৰ্বাধিক 2 মিটাৰহে বহল, গতিকে আপুনি গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি চলাব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই অঞ্চলটোত বা এই যি ঠাইৰ পৰা এই চিহ্নটো আৰম্ভ হৈছে তাৰ পৰা গাড়ীখনৰ আপুনি চলোৱা গাড়ীখনৰ উচ্চতা 3.5 মিটাৰৰ বেছি হ'ব নোৱাৰিব। তাতকৈ ওখ হ'লে গাড়ী দুৰ্ঘটনাত পতিত হ'ব পাৰে, আপুনি বুজিব লাগিব। এই চিহ্নটো দেখিলে বুজিব লাগিব যে আপোনাৰ গাড়ীখনৰ দৈৰ্ঘ্য সৰ্বাধিক 10 মিটাৰ। যি ঠাইত এই চিহ্নটো দেখিব তাৰ পৰা গাড়ীৰ দৈৰ্ঘ্য 10 মিটাৰৰ বেছি হ'ব নোৱাৰিব, অৰ্থাৎ 10 মিটাৰৰ দীঘল গাড়ীয়ে এই অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰিব।
এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই অঞ্চলটোত যে এই চিহ্নটো য'ৰ পৰা আৰম্ভ হ'ব তাৰ পৰা গাড়ীৰ সৰ্বাধিক ওজন 5 টনৰ বেছি হ'ব নোৱাৰিব। এই চিহ্নটো দেখিলে বুজিব লাগিব যে গাড়ীৰ সীমিত এক্সেল ওজন সৰ্বাধিক 4 টন, অৰ্থাৎ গাড়ীখনৰ বহন ক্ষমতা সেইটো 4 টনৰ বেছি হ'ব নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই যি প্ৰতিবন্ধক আপোনাক দেখালে আগতে এই প্ৰতিবন্ধকৰ ইয়াত সামৰণি পৰিছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আপোনাক বাওঁফালে ঘূৰিব দিছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আপোনাক সোঁফালে ঘূৰিব দিছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব কেৱল আপোনাক আগলৈহে যাব দিছে, সোঁফালে বা বাওঁফালে ঘূৰিব দিয়া নাই। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আপোনাক সোঁফালেদি যাব দিছে, আৰু এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আপোনাক বাওঁফালেদি যাব দিছে। আৰু এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব মানে আগলৈ হয়তো চিধা আগলৈ যাব লাগিব, নহ'লে সোঁফালে যাব লাগিব, অৰ্থাৎ আগলৈ হয়তো ৰাস্তা আছে, সোঁফালে ৰাস্তা আছে। এইটো দেখিলে আপুনি বুজিব লাগিব চিধা আগলৈ যাব পাৰিব, নহ'লে বাওঁফালে যাব পাৰিব। এইটো দেখিলে আপুনি বুজিব লাগিব আপোনাক কেৱল বাওঁ কাষেদিহে যাব দিছে। এইটো চিহ্ন দেখিলে আপুনি বুজিব লাগিব যে ইয়াত চাইকেল চলাই যাব পাৰি আৰু চাইকেলৰ বাধা নিষেধ নাই। আৰু এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই অঞ্চলটোত আপুনি হৰ্ণ বজাটো বাধ্যতামূলক, মানে হৰ্ণ বজাবই লাগিব, হৰ্ণ নবজোৱাকৈ আপুনি গাড়ী চলাব নোৱাৰিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে সন্মুখত বাছ আস্থান আছে, সন্মুখত নহ'লে ক'ৰবাৰ কাষত বাছ আস্থান আছে। এইবাৰ আমি আলোচনা কৰিম সাৱধানতা সূচক চিহ্নসমূহৰ বিষয়ে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব সোঁ দিশলৈ বেকা ৰাস্তা, আৰু এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব বাওঁ দিশলৈ বেকা ৰাস্তা। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে সোঁফালে ধনুভৰীয়া হৈ ৰাস্তাটো গৈছে, আৰু এইটো চিহ্ন দেখিলে আপুনি বুজিব লাগিব বাওঁফালে ধেনুভৰীয়া হৈ ৰাস্তাটো গৈছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব সোঁফাললৈ গৈ পুনৰ আগলৈ যাব লাগিব, আৰু এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে বাওঁফাললৈ গৈ পুনৰ আগলৈ যাব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে থিতাতে মানে ওপৰলৈ উঠিব লাগিব, মানে অখ ৰাস্তা আছে আগৰ ফালে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব থিতাতে তললৈ নামি যাব লাগিব, অৰ্থাৎ তলৰ ফালে দ ৰাস্তা আছে। এইটো দেখিলে আপুনি বুজিব লাগিব যে আগৰ ফালে ঠেক ৰাস্তা আছে, আপুনি এতিয়া যি ৰাস্তাৰে আহি আছে তাতকৈ আগৰ ফালে ৰাস্তাটো ঠেক আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে আগৰ ফালে বহল ৰাস্তা আছে, আপুনি যেতিয়া যিটো ৰাস্তাৰে আহি আছে সেই ৰাস্তাতকৈ আগৰ ফালে বহল ৰাস্তা আছে। এইটো দেখিলে আপুনি বুজিব লাগিব যে আগত ঠেক দলং আছে, অৰ্থাৎ দলংখনৰ বহলটো কম, গতিকে আপুনি সাৱধানে যাব লাগিব। এইটো চিহ্ন দেখিলে আপুনি বুজিব লাগিব পিছল ৰাস্তা, যে ৰাস্তাটো পিছল আছে, গতিকে আপুনি সাৱধানে গাড়ী চলাব লাগিব। এইটো চিহ্ন দেখিলে আপুনি বুজিব লাগিব যে আগত শিলগুটি দিয়া ৰাস্তা আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই ঠাইখিনিৰে চাইকেল পাৰ হয়, গতিকে আপুনি সাৱধানে গাড়ী নিয়ন্ত্ৰণ কৰিব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে এই ঠাইৰে পথাচাৰী পাৰ হয়, গতিকে আপুনি গাড়ী নিয়ন্ত্ৰণ কৰিব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে আগত স্কুল আছে, গতিকে আপুনি গাড়ী নিয়ন্ত্ৰণ কৰি যাব লাগিব। আকৌ এই চিহ্নটো দেখিলে বুজিব লাগিব আগত বনুৱাই কাম কৰি আছে, গাড়ী সংযোগ কৰি চলাব লাগিব। এই চিহ্নটো দেখিলে বুজিব লাগিব যে আগত জীৱ জন্তু চৰি ফুৰা ঠাই আছে, অৰ্থাৎ ডাঠ হাবি আছে নতুবা ডাঠ বন উদ্যান আছে, গতিকে আপুনি যিকোনো মুহূৰ্ততে ৰাস্তাত জন্তু ওলাব পাৰে, গতিকে আপুনি সাৱধানে যাব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে আগত পাহাৰুৱা ঠাই আছে, হয়তো ৰাস্তাৰ কাষত ওখ পাহাৰ আছে, তাত শিল ওলমি আছে, গতিকে যিকোনো মুহূৰ্তত শিল খহি পৰিব পাৰে, গতিকে আপুনি সাৱধানে খুব ধীৰ গতিত গাড়ী চলাই শিল পৰিব বুলি সাৱধান হৈ যাব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব আগত পাৰ ঘাট, অৰ্থাৎ নৈৰে পাৰ হোৱা ঘাট আছে। এই চিহ্নটো দেখিলে বুজিব লাগিব যে আগত চাৰিআলি আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে পথ বিভাজনত ফাঁক আছে, অৰ্থাৎ দুটা পথ বিভাজন হৈছে, তাত মাজত ফাঁক আছে, গতিকে আপুনি সাৱধান হ'ব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে সোঁফালৰ পৰা বেলেগ ৰাস্তা লাগিছে, অৰ্থাৎ সোঁফালেদি আহি এটা বেলেগ ৰাস্তা আপুনি যাই থকা ৰাস্তাত লগ লাগিছে।
গতিকে আপুনি সেই ধৰণে সাৱধান হ'ব লাগিব। এইটো চিহ্ন দেখিলে আপুনি বুজিব লাগিব যে বাওঁফালৰ পৰা এটা বেলেগ ৰাস্তা আহি আপুনি গৈ থকা ৰাস্তাটোত লাগিছে, গতিকে আপুনি সাৱধান হ'ব লাগিব। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব যে বাওঁফালে ৱাই আকৃতিৰ তিনিআলি আছে। গতিকে বাওঁফালে ৱাই আকৃতিৰ তিনিআলি আছে, গতিকে আপুনি সেই সন্দৰ্ভত গাড়ী চলাব লাগিব। এই চিহ্নটো দেখিলে বুজিব লাগিব ঠিক তেনেদৰে সোঁফালে ৱাই তিনিআলি আছে, গতিকে আপুনি সেনেকৈ নিয়ন্ত্ৰণ কৰি গাড়ী চলাব লাগিব। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব সন্মুখৰ ফালে তিনিআলি আছে। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব সন্মুখৰ ফালে আপোনাৰ মুখ্য ৰাস্তা আহি লগ লাগিছে, অৰ্থাৎ আপুনি যি ৰাস্তাৰে গৈ আছে সেই ৰাস্তা দুয়োফালে দুটা ৰাস্তা আহি তাত লগ লাগিছে। এই চিহ্নটো দেখিলে আপুনি জানিব লাগিব দুয়োফালে তিনিআলি আছে, অৰ্থাৎ প্ৰথমে আপুনি সোঁফালে তিনিআলি পাব আৰু অকণমান গৈ তাৰপিছত আপুনি বাওঁফালে তিনিআলি পাব। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব দুয়োফালে তিনিআলি আছে, অৰ্থাৎ প্ৰথমে আপুনি বাওঁহাতে তিনিআলি পাব আৰু অলপ গৈ পেলাই আপুনি সোঁফালৰ তিনিআলি পাব। এইটো দেখিলে আপুনি বুজিব লাগিব আগত ঘাইপথ আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব ঘূৰণীয়াকৈ যোৱা সংযোগস্থল, অৰ্থাৎ আপোনাৰ ৰাস্তাবিলাক ঘূৰণীয়াকৈ তাত লগ লাগিছে। এইটো দেখিলে আপুনি বুজিব লাগিব আগত ভয়ানক গাঁত আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আগত খলা বমা ৰাস্তা আছে। এই চিহ্নটো দেখিলে আপুনি বুজিব লাগিব আগত অৱৰোধ আছে, গতিকে আপুনি সাজু হ'ব লাগিব গাড়ী ৰখোৱাৰ বাবে। এই চিহ্নটো দেখিলে আপুনি ভাবিব লাগিব আগত অসংৰক্ষিত ৰেলৱে ক্ৰছিং আছে, অৰ্থাৎ সচৰাচৰ ৰেলৱে ক্ৰছিঙৰ আগত দুইফালে গেট থাকে, কিন্তু এই ক্ৰছিঙত কোনো গেটৰ ব্যৱস্থা নাই, গতিকে আপুনি নিজে গাড়ী নিয়ন্ত্ৰণ কৰি ৰেলৱে লাইনটো পাৰ হ'ব লাগিব। এই চিহ্নটো দেখিলে বুজিব লাগিব আগত ৰেলৱে ক্ৰছিং আছে কিন্তু সুৰক্ষিত, অৰ্থাৎ আপোনাৰ গেট আছে, গতিকে গেট খোলা থাকিলে আপুনি যাব পাৰিব, গেট বন্ধ থাকিলে আপুনি ৰৈ দিব লাগিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।